এইটো হল 1 নং বাটাওয়াসের লক্ষ্মী মন্দির নতুনকৈ নির্মিত কৰি আছে এইটো পূজাস্থলী থলীঘৰ এইটো হল মা কেঁচাইগতি মন্দিৰ এসা আপোনালোকে মা কেঁচাইগতি মন্দিৰ এসা আপোনালোকে এসা আপোনালোকে মই যিজন ব্যক্তিক লগ ধৰিব লৈছো তেখেতৰ ঘৰ এসা চাই থাকক ভিতৰতে আগলৈকে চাওক আপোনালোকে তেখেতৰ ঘৰ আহিবলৈ আহক আমি আগলৈ যাওঁ এইবিলাক চাওক তামোল বুলি এইবিলাক তেখেতৰ কষ্টৰ ফল আহক যি এই বাগানৰ গৰাকী তেওঁৰ লগত চিনাকি আৰু পৰিচয় হৈ লওঁ দাদা আপুনি অলপ মাতিব নেকি বৰ্তমান ঘৰৰ পৰা আহিলোঁ মানে অলপ গম পালোঁ দাদাৰ বিষয়ে মানে অলপ আচৰিত হিচাপত মানে ব্লগ এটা বনোৱাৰ কাৰণে আহিলোঁ এনেকৈ আপোনাৰ নাম আৰু পৰিচয়টো দিব নেকি নমস্কাৰ হয় মোৰ নাম শ্ৰী ৰাজীৱ ৰাভা হয় গাঁও বকোবাটাকাছি হয় জিলা কামৰূপ হয় আপুনি এই তামোল পুলিবোৰ নিজে কৰিছে অন্য কিবা মানে হাজিৰা মানুহ লগাই আপুনি কৰিছে ভাইটি মই এইবোৰ চব নিজে কৰা হয় 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 আপুনি কিমান দিনৰ পৰা এই কামত জড়িত হৈ আছে এইটো মোৰ এই 2017 চনৰ পৰা এই কামত জড়িত মই হয় নেকি হয় দাদা আপুনি এই কামটো কিমান পুলিৰে আৰম্ভ কৰিছে ভাইটি মই এই কামটো প্ৰায় 12,000 মান পুলিৰে আৰম্ভ কৰিছিলোঁ 12,000 না হয় বৰ্তমান আপুনি কিমান মান পুলি বিক্ৰী কৰিলে ভাইটি মই বৰ্তমান 18 চনৰ পৰা 6,000 মান বিক্ৰী কৰিলোঁ 6,000 না হয় বৰ্তমান বাকী 6,000 মান আছে আৰু হয় 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 এতিয়া বৰ্তমান 6,000 মান আছে হয় প্ৰতিডাল তামোলত কিমানকৈ বিক্ৰী কৰি আছে ভাইটি মই এতিয়া বৰ্তমান প্ৰতিডাল তামোলত 20 টকাকৈ বিক্ৰী কৰি আছোঁ আৰু যিয়ে তাৰমানে 100 ডাল নে 100 ডালত 5 ডাল ফ্ৰী দিওঁ আৰু হয় 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 ঠিক আছে দাদা আপুনি বহুত ব্যস্তৰ মাজত থাকিও মোক এইখিনি সময় দিলে আপোনালৈ মোৰ ফালৰ পৰা ধন্যবাদ থাকিল ভাইটি মোৰ ফালৰ পৰা তোমালৈ অশেষ ধন্যবাদ থাকিল আৰু ভৱিষ্যতে তোমাৰ পৰা ভাল ভাল ভিডিঅ' পাম বুলি আশা কৰিলোঁ হয় দাদা আপুনি মোৰ চেনেলৰ যোগেদি আৰু ৰাইজক কিবা ক'ব নেকি ৰাইজক কিবা কোৱা মানে যিসকল ব্যক্তি যেনিবা তামোলৰ খেতি কৰা নাই বা বৰ্তমান কৰিম বুলি ভাবিছে বা যিসকলৰ মাটি এনে পৰি আছে তেওঁলোকে যেন তামোলৰ খেতি কৰে আৰু নিজৰ স্বাৱলম্বীৰ পথ বাছি লয় যিহেতু বৰ্তমান এতিয়া প্ৰতিখন তামোলৰ দাম 5 টকা বা এক বেগ তামোলৰ দাম 5,000 টকা সেই হেতুকে তামোলৰ খেতি কৰক আৰু নিজে স্বাৱলম্বী হওক এয়ে আৰু মোৰ ক'বলগীয়া Okay. Please subscribe my simple local blog. ভিডিঅ'টো কিনে পালে চাই জনাবলৈ নাপাহৰিব আৰু তামোলবোৰ যোগাযোগৰ কাৰণে ডেছক্ৰিপশ্যনত নাম্বাৰটো দিয়া আছে আপুনি তাত গৈ ল'ব পাৰিব নাম্বাৰটো